কৈছোঁ দেই। আগৰ দিনতে বান ৰজাৰ জীয়েক এজনী আছিলে। জীয়েকৰ নাম উষা। উষাই যেতিয়া জীয়ৰী হ'ল নহয়, তেতিয়া বাপেকে অগ্নিকৰ মাৰি জীয়েকক মানে ৰাখিছিলে। জীয়েকৰ সখেক এজনী আছিলে চিত্ৰলেখা। সেই চিত্ৰলেখাই যিকোনো মানে ছবি আঁকিব জানে। এদিন উষাই সপোনতে এজন ধুনীয়া যুৱক দেখিলে। তেওঁ দেখি পেলাই আনি এই যুৱকজনৰ লগত বিয়া হ'বলৈ মানে ইচ্ছা হ'ল। তাৰপৰা সখেকৰ আগত ক'লে যে তুমি মোক এই মানুহজন আনি দিব লাগিব। যদি আনি দিব নোৱাৰা নহয়, তেতিয়াহ'লে মই আৰু মৰিহে থাকিম। তেতিয়া চিত্ৰলেখাই সখেকৰ আগত পথাৰৰ পৰা মানে মানুহৰ পশু দেৱতা চবৰে ফটো আঁকি গৈ গ'লো। যেতিয়া আগত কৃষ্ণক আঁকি দিলে নহয়, তেতিয়া চাই মানে মনটো আনন্দ লাগিলে। তাৰপৰা যেতিয়া কৃষ্ণকে গোবিন্দক আঁকি দিলে, তেতিয়া উষাই মানে মাথাত ঊলখন লৈ দিলে। তাৰপাছত যেতিয়া অনিৰুদ্ধক আঁকি দিলে নহয়, তেতিয়া উষাই ক'লে যে এইজনেই মই সপোনত দেখা মানুহ, গতিকে মোক আনি দিব। তেতিয়া উষাই আকৌ মানে মায়া জানিছিলে। তেওঁ ইচ্ছা কৰিলে মানে ধুমুহা হৈ যাব। তেতিয়া চিত্ৰলেখাই ক'লে যে তুমি চিন্তা নকৰিবা, মই অনিৰুদ্ধক তোমাৰ ওচৰলৈ আনি দিম বাৰু। সেইটো কৈ আৰু ধুমুহা হৈ পেলাই আনি অনিৰুদ্ধৰ য'ত আছে নহয়, সেই দ্বাৰকালৈ গুচি গ'ল। গৈ পেলাই আমি দ্বাৰকাত অনিৰুদ্ধৰ আগত কথা চব ক'লেগৈ আৰু অনিৰুদ্ধইও আহিবলৈ মন কৰিলে। মন কৰিলে আৰু অনিৰুদ্ধকো ধুমুহা কৰিলে। কৰি আহি পেলাই আমি উষাৰ ওচৰত লাগিলে। যেতিয়া ওচৰ পালেহি নহয়, তেতিয়া অনিৰুদ্ধক আকৌ মানুহ কৰি দিলে নাই। মানুহ কৰি দিলে সিহঁতি তেতিয়া তাত গম পালে ৰজাই তেতিয়া মানে তাত কোনো পুৰুষ যাতে সোমাব নোৱাৰে তেনেকুৱাকৈ অগ্নিগড় মাৰি থৈছিলে। তাত এতিয়া পুৰুষ এজন সোমাই থকা গম পাই পেলাই আমি ৰজা খং উঠি গ'ল। খং উঠি আৰু অনিৰুদ্ধক মানে মাৰি পেলাবলৈ বিচাৰিলে। তাৰপৰা অনিৰুদ্ধৰ লগত যুদ্ধ হ'ল। যুদ্ধত আৰু অনিৰুদ্ধক মাৰি নেপেলাই বন্দী কৰি পেলাই আমি থৈ। তাৰপৰা তেতিয়া অনিৰুদ্ধ নাইকিয়া হ'ল নাই। নাইকিয়া হ'লত সিহঁতি তাত বিচাৰি লাগিলে। বিচাৰি পেলাই পাছত গম পালে যে অনিৰুদ্ধক বান ৰজাই বন্দী কৰি থৈ দিছে। এতিয়া কৃষ্ণই হেৰিয়াৰ বান ৰজাৰ লগত যুদ্ধ কৰিলে।
তেওঁ শিৱক সুস্থ কৰি থৈছে। তাৰপৰা কৃষ্ণৰ লগত যুদ্ধ লাগোতে যেতিয়া শিৱ বানৰজা আহিলে নহয়, তেতিয়া শিৱই আহি কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ সাজু হ'ল। যেতিয়া কৃষ্ণৰ লগত শিৱই যুদ্ধ কৰিবলৈ সাজু হ'ল, তেতিয়া ব্ৰহ্মাই দেখিলে যে ঘটনা হ'ব এতিয়া পৃথিৱী ধ্বংস। গতিকে ব্ৰহ্মাই আহি পেলাই শিৱক ক'লেহি যে তুমি কাৰ লগত যুদ্ধ কৰিবলৈ তুমি ভালকৈ চোৱাচোন। তেতিয়া শিৱই কথাটো বুজি পালে, বুজি পাই পেলাই আৰু কৃষ্ণৰ লগত যুদ্ধ নকৰিলে। তাৰপৰা তেতিয়া শিৱই বানৰজাক ক'লে যে এওঁ জগতৰ ঈশ্বৰ, গতিকে তুমি এওঁ মাতিয়ে হ'লেও তোমাৰ ছোৱালীজনী দি দিয়া, তোমাৰ মংগল হ'ব। তাৰপৰা আৰু উঠাই বিয়া পাতি দিলে আৰু এতিয়া এনেকৈ হৈ গ'ল আৰু। আমাৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। নমস্কাৰ।